আজি আমাৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে ভগৱান শ্ৰীকৃষ্ণই শিৰত মৌৰা পাখি কিয় ধাৰণ কৰে। আপোনালোকে জানেনে এই সন্দৰ্ভত কেইবাটাও যুক্তি প্ৰচাৰিত হৈ আছে। প্ৰথম যুক্তি মতে মৌৰা চৰাই হৈছে পৃথিৱীৰ আটাইতকৈ পবিত্ৰ জীৱ, যি ব্ৰহ্মচৰ্যৰ ব্ৰত পালন কৰে। মতা মৌৰা চৰাইৰ চকু পানী ভক্ষণ কৰিয়েই মাইকী মৌৰা চৰাইজনী গৰ্ভৱতী হয়। সেয়েহে এনে এটি পবিত্ৰ জীৱক ভগৱান শ্ৰীকৃষ্ণই শিৰত ধাৰণ কৰে। দ্বিতীয় যুক্তিমতে মৌৰা চৰাইৰ পাখিত পৃথিৱীৰ সকলো ৰং পোৱা যায়, উজ্জ্বল অথবা অনুজ্জ্বল, আৰু আমাৰ মানুহৰ জীৱনলৈও উজ্জ্বল অথবা অনুজ্জ্বল ৰংবোৰ আহে সুখ আৰু দুখৰ মাধ্যমে। মৌৰা চৰাইৰ পাখি শিৰত ধাৰণ কৰি ভগৱন্তই মানুহক জীৱনৰ সকলো সুখ দুখৰ পৰিস্থিতিক সহজভাৱে গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰে। তৃতীয় যুক্তিমতে ইয়াৰ লগত শ্ৰীকৃষ্ণৰ পূৰ্বজন্মৰ সম্পৰ্ক আছে। মানে ত্ৰেতা যুগত শ্ৰী ৰামচন্দ্ৰ যেতিয়া বনবাসত আছিল, এটা মৌৰা চৰায়ে নিজৰ পাখিবোৰ বনত সিঁচি দি তাৰ ওপৰেৰে ৰামচন্দ্ৰক খোজকাঢ়িবলৈ অনুৰোধ কৰিছিল, যাতে তেখেতৰ চৰণ দুখনে কষ্ট নাপায়। আৰু সেই তেতিয়াই শ্ৰী ৰামচন্দ্ৰই মৌৰা চৰাইটোক প্ৰতিশ্ৰুতি দিছিল যে ইয়াৰ পিছৰ জনমত পিছৰ অৱতাৰৰ সময়ত সেই মৌৰা পাখি তেওঁ শিৰত ধাৰণ কৰিব। আৰু শ্ৰীকৃষ্ণই মৌৰা পাখি শিৰত ধাৰণ কৰি এই প্ৰতিশ্ৰুতি পূৰণ কৰিছিল বুলি ভবা হয়। এইকেইটা আছিলে শ্ৰীকৃষ্ণই শিৰত মৌৰা পাখি ধাৰণ কৰাৰ যুক্তি। ভিডিঅ'টো কেনে পালে জনাব।